গুড ইভিনিং আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মানে দেওবাৰ অলপ সোনকালে আহিলোঁ, 2টামান বজাতে আহিলোঁ। শুই মানে লগৰ এটা ৰুমত আহিছোঁ আৰু চাহ খাবলৈ। পূৰা চকুটুকু ৰঙা হৈ আছে শুই। এইকেইদিন 2 সপ্তাহমানে হ'ল ভিডিঅ' বনাব পৰা নাই, দিব পৰা নাই, বেয়া নাপাব। কাৰণ ডাবল ডিউটি কৰি আছোঁ, দিনে ৰাতি ডিউটিয়ে কৰি আছোঁ। মানে টাইম নোহোৱা হৈ গৈছে, কাৰণ ব্লগ এটা বনাবলৈ বহুত সময় লাগে। এডিটিঙৰ, থাম্বনেইলৰ সময় 4-5 ঘণ্টা গুচি যায়। আজি লগৰ এটাৰ ৰুমত অলপ দেওবাৰ বুলি টাইম পাইছোঁ, তাকে 30ত আহি বোলো ব্লগ এটা বনাওঁ বুলি আহিছোঁ। চাওক, এতিয়া 5:40 মানেই হ'ল। কি ধুনীয়া বতাহ দি আছে ওপৰত। হৈ গৈছে চাগে শুই অভাৰ ডিউটি কৰি চকু সোমাই গৈছে। কি ক'ব আৰু, উপায় নাই, কৰিবই লাগিব। যিহে বস্তুৰ দাম বাঢ়িছে, কম পইচাত মানে নহয়। 15-16 হাজাৰ টকা পাওঁ, মানে মোৰ ডিউটি জেগাত সেই পইচাই নচলে। সেইকাৰণে মানে অভাৰ ডিউটি কৰিবলগীয়া হৈ যায়। আৰু বেছি দিন নাই ঘৰ যাবলৈ, 7-8 মাহ। সেইকাৰণে বোলো অভাৰ ডিউটি কৰিবই লাগিব বুলি অভাৰ ডিউটি কৰি থকা হয়। অলপ বেংগলোৰ 360 ভিউ এটা দেখুৱাব চেষ্টা কৰোঁ। A digital breeze from cybernet seas. We may not make it out of the bay. Just unwind, it doesn't matter anyway. Try not to freeze or throw away the keys. The predator is now the prey. এইসব পতাই কি ধুনীয়া দৃশ্য, মানে মনোমোহা দৃশ্য, আৰু ধুনীয়া মানে বতাহো আহি থাকে, ভাল লাগে কিবা এটা। চহৰত এনেকুৱা আৰু বিল্ডিঙে চাৰিওফালে বিল্ডিং নতুন বনায়ো আছে। এই ভিডিঅ'টো কেনেকুৱা লাগিলে বন্ধুসকল, নতুনকৈ মোৰ চেনেলত আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যেন মই আগতে ভিডিঅ' আপলোড কৰিলে আপোনালোকে আগতেই চাব পাৰিব। এতিয়ালৈ বন্ধুসকল ইমানেই। আকৌ লগ পাম অন্য এটা নতুন ব্লগৰ সৈতে। বাই বাই।